বহুতৰ মাজতে হাই দিয়ে ইয়াতে হাই দিচোন মই ব্লগ কৰি আছো হাই হাউ আর ইউ ডাইৰেক্ট আজি হাগি ডাইৰেক্ট ষ্টুডিঅ'ত আছোঁ মই আজি মোৰ লগত আছে বিখ্যাত ইউটিউবাৰ অৰ্ণৱী গোস্বামী ৰিলেটিভ হয় এইটো ঠেকচি বেগম আছে আমাৰ লগত নমস্কাৰ দি বঢ়িয়া শিখৰো আছে আমাৰ ইয়াতে শিখৰটোত আঠ টকা লৈছে আজি আমি উপস্থিত আছোঁ পিছত খাল আগত পাইখানা আছে আমাৰ আজি সেইবিলাকৰ কি কম আছে না ব্লগত দি আছে আমাৰ ইণ্টাৰভিউ ষ্টাৰ্ট দিব লাগে আৰম্ভ কৰ দিবি নেকি দে তেতিয়াহ'লে ইণ্টাৰভিউ ষ্টাৰ্ট কৰা মই নকৰোঁ দে হ'ব দে হ্যালো আপনাদের সালাম জানাই আমার লাইভ প্লেং ফকটিয়া নিউজলৈ আমার কাহত বহিছে দাস ইউটিউবার ব্লগ কৰে আৰু বোলে কোনোবা মাতিছিলে কিবা বোলে মেন্দিলা টিকটকৰ নাকি ক'ত আহিলে আগলা নাই লেডিজ বাপু টিকটক কৰে লেডিজ আহিব দে বাকী তো কিবা কবি মোৰ আছে অলপমান কৈ দং দেই হাই দৰ্শক মোৰ আছে 300টা ছাবস্ক্ৰাইবাৰ 200টা ভিউজ তাৰে লগত মই পইচা মোটামুটি ইউটিউবৰ পৰা মাহত 1 লাখ মানকৈ আহে বেছি নাহিলেও 1 লাখ মান আহে মোৰ মোটামুটি 1 লাখ আহে আহিব পাৰে আহিবা কিন্তু মই মাহত কেইটা ব্লগ দেং যাবা না তই বৰ বেছি দুটা দেং আমাৰ মোটামুটি ঘৰৰ পৰা চকত গেলি যোৱা এটা বজাৰ কৰিব যাওঁ তাৰপিছত আৰু ডাইৰেক্ট এটা পাইথানক যোৱা সেই এটা ব্লগ দেং মই সেইগিলা চব দেং হ'ব দে খবৰ হ'ব দে কিবা বোলে টিকটক আহিব বোলে মেন্দিলা টিকটক ভাল কৰিলো অলপ এই তোৰ দুমাথা দেই শিখৰৰ পৰা লাগছি দেই লেতেৰা চব দেই লেতেৰা ক'বা ৰিপৰ্টাৰ দেই কেনা কৰে আসি কি যায় না পিয়া নাম দাগে তাক করো তাক স্বাগতম কর মশা চলি মশা ও তই এগুলা মেখলা চেখলা পিন্ধি বেরে তই ভিজা টিকটক এগুলা কি পিন্ধিছে মই টিকটক জানতা করবে পারু টিকটক কে স্টুডিও আইবা দিছেন তা কে আইবা দিছে এগুলা কথা ন আউতে মোক কুকুরে মোর মেখলা খান লৈ গিছে কি কথা কই ইয়ার বলি মেখলা লৈ গিছে কুকুরে ইলা করে নাই গম পাই লত কেনা কথা কই আন দেখলে টিকটক কথা কর দে মশারি নাই কথা করিম না টিকটক কেনা করছে কেনা করি কি বলি রিপোর্টার লোক দিছি না না দাদা হেই জায়গা বল আরম্ভ কর তাড়াতাড়ি আরম্ভ কর তো আগে তুই তো হাবাকে বস তো হাবাকে বস আরম্ভ কর যা হাবাকে আরম্ভ এই চিকরে বিগ সিক ফেলা ডাইরেক্ট আরম্ভ কর বঢ়িয়া আরম্ভ কর যা কি গলা হেগলে থে মোর এগলা আরম্ভ কর ডাইরেক্ট আরম্ভ কর দেরি নাই আরম্ভ কর হয়তো সদম লাইভ পেলাম সোলই না যাতে বহুত হাল্লা গেছি হাল্লা এখন আমি বাউতে উঠে তুমি কত অটোগ্রাফ দিলে লগা কেনকে ভিডিও পাবন দাওছি মই কছি মই কথা হেসামাই দছি আই কিবা দি যাব নাই সময় নাই অলপ দেৰিকৈ আহিবা মই দিছো না ইয়া সব তো মৰাই নাই সব মৰাই নাই তল আগে আছে তল আগে আৰম্ভ কৰ আমাৰ এতিয়া ইউটিউবাৰো টিকটকৰ ওপৰত কথা আনছি পাত তাৰপিছত মই যাং মোৰ ব্লগ কৰিব লগা আছে আজি আমাৰ ওচৰত উপস্থিত আছে মেন্দিলা টিকটক ইটো আপি না পা মই ধৰিব পৰা নাই গলি অলপ তাৰ জেনাৰ আছে নাই বে মো হেনা নে হৈ দিও কেনকে কৈ দিয়ক মই তিনটা প্রাণী লগ লাগি আছে আৰু মই এটা টিকটক কৰি বেছি ভাল পাওঁ না টিকটকত মই কিমান সাবস্ক্ৰাইবাৰ আছে হ'ব হৈ যাব আৰু নামটো কওক এই ৰ মই ব্লগটো কৰো নেকি হেই তই মোৰ কৰ খাই আছে টিকটক আইডি টিকটক কৰিম এলা থৈ দাং দে টিকটক কৰিম হ্যাঁ ঠিক টিকটক কৰে হি টিকটক কৰে নাম এই ইজন নামটো কি টিকটকত সবে চাব নহয় দিতে তো নামটো মেন্দিলা টিকটক কি হলে মেন্দিলা টিকটক তাৰ নাম কবি শুনা পাকে চান্দা কিবা খব নহয় গালি বিৰবতি গম পাবি কো মেন্দিলা টিকটক হেই কেনা কৰি আইছে এই বাপ পগিলা নামে পি আজি পে নাই এইবাৰ নাই এই এটা এড্ৰেছ লম ও দেখা কি ছিল হাত বালা কি বহুত গানা গেছে থেরা আছে এই মোটা বস্তু এটা লাগবে নাকি কি বা দি এই জি বস্তু ওরে স্কাওয়ার মজা কি পড়া সাবানো ও ইয়া কি সি ওই এলিয়েন করব এলিয়েন এই নপরি কেনা করে ওই
এই চানা কৰিছে যে কি মাল হৈছে আই ও তো ক্যামেরা হেই। বন্ধ আছে কর কি কর এই এই উ চেনে থাকে ক্যামেরা অন হয়েছে এড্রেস লসু সি আরম্ভ কর এড্রেসে পাছত আমি আজি আমি প্ৰথমত আপোনাৰ দাসৰ সৈতে যাম কিবা ক'বলৈ আপুনি কৈ লওক ব্লগ কৰি কি পালা কি বনা কওক মই ব্লগ কৰি বহুত কথাই শিকলো কিন্তু মই এটা কথা শিকলো আমাৰ যি ডাইৰেক্ট গিলা ব্লগাৰ গিলা যি আছে ডাইৰেক্ট ধুন চিকিবা ব্লগ চক কৰিব ডাইৰেক্ট পাইছানো যায় ৰাস্তা গেলিও গেলি ব্লগ কৰে কথা ঘৰত কেইটামান ধৰি ভাতো খায় কিন্তু ব্লগ কৰিব আহক দোস্ত কিবা হেংকে মাৰে ধুন আমি কিবা ব্লগ চক ভাত গিটা খাওঁ কিবা হেংকে হেনা আনকে কথা গিলা কওঁ তাকে টিকটক কথা আপুনি কিবা ক'ব নেকি কিন্তু টিকটক টিকটকটো এক নম্বৰ হিজদাৰ ভাৰতে আপুনি গম পাই না ইয়া, চব মই গম হিজদাৰ পাওঁ। তাতে চব জেন্দাৰ নথকাৰ প্ৰাণী লগ লাগছে টিকটকত কেইটামান ভাল আছে সেকেইটাক মই নকাওঁ ভাল সুন্দৰভাৱে টিকটক গিলা কৰে কিন্তু কেইটামান যি জেন্দাৰ নথকা প্ৰাণী গণ ই এটা না অ ই এটা উদাহৰণ মই এটা টিকটকৰ নাম্বাৰ 1 হৈ যা হৈ তই নাই। টিকটকৰ নাম্বাৰ দাসে কৈ নাম্বাৰ তো যদি আহিব তেতিয়া কবি নাম্বাৰ 1 ই টিকটকৰ হেই, কথা কই চাও কেন এটা কি হৈছে ওৰ ওৰ দেখা মই কৈছো তে তোক কেনে মাতা নাই তোকো কবা দিব তো এটা কৈ বিপদা কৈ দে মই তাক কবাদি এটা এড্ৰেছ লওক এডভাইচ এটা কৈ দিয়ক এই রমিলে সানা না গিয়া ইমেন দেরি বলিউতে গুড দেখাওক আৰু মজা লওক আপোনালোকে হয় দাদা কোন চাও এড্ৰেছ পাছত চল আমরা আছো আমি টিকটকে কি কও মই মানে টিকটক কেনেকে কৰি জানা ওই অলপ ঝলকা কও কোনাৰ বাবে কিবাকে দিছি বে দুটা শো কৰিবা হেনে বৌ দেখো মই মানে টিকটক কেনেকে কৰি জানা দেখো কি কৰা মই লাংটা নকৰো টিকটক কৰা দে নকৰো নাই নাটা কৰা এ এই মই ব্লগ দুটা অন কৰি দে হাই হাই এ নাই পাইছা কি কিবা কৰিব কবা দিছো কেংকে ব্লগ তন ধৰ মই আজি ইণ্টাৰ হৈ নিবিয়া না উদন ধৰতে মই তোৰ নাম তিয়ান মই আজি মই কিবা নাহুৱা এটা মাক দেখো জানা বেনিটেক কৰো আৰু কেনেকে কৰি জানা দিবানি মে দিবানি এই সবে চাই আছে সবে ৰাতে চাই আছে বহুত হাল্লা আছে চাই আছে হ'ব হৈছে ইনকে মাছলি হা হ'ব হেই কিবা অলে আছে ব্ৰাটো অলে আছে কমাই ল এই গলে কি উলিয়াই দিয়া হেই কৰ কি কই ৰাতি ঠিক কেলাই স্বভাৱ ভাল গাঁৱত সন্মান আছে মানে না সন্মান আছে মই মই গম পাইছো পাবলে বেছি অলপ কি বেছি এই দাঁত ভাঙি দিম হে গম পাবি নাম ৰাখে তই এতিয়া আছা গে মই যদি ৰিপৰ্টাৰ হলো তাক মই কৈছো না তাক মই চেক কৰিলো হতে গম পালা গো এই শুনছ না মই তিনটা চলি বাইপিয়া হেগলে মোক নকপি মই তিৰি আছে চলি আছে হা তিনটা চলি মই দিছো ই না আপোনাৰ বেছি দক হা বেছি এই লাগে যাৰে কাঠি এই তই কিবা কওঁ ভাল কথা মই শুন মই ব্লগ ডাইৰেক্ট ব্লকে কৰো গম পাইছ না মই গলে টিকটকত মেখলা চেখলা নিপিন্ধু গম পাইছো মই মই ডাইৰেক্ট ইউটিউবে কৰো গম পাইছ না মই কিয় আনছিলো মোক এই টিকটকটো ডাইৰেক্ট বেনে কৰি দিব লাগে আমাৰ এই মই যি ব্লগ কৰি চাবি নেকি আপুনি কি হপ অ মই পাৰি যে তোমাৰ মোবাইলটো তাৰমানে লৈ ৰাখো মোৰ বেখেই আৰু মই টিকটক ইউটিউবাৰে দি মোক এতিয়া সকলোৱে চিনি পায় আমাৰ গম পাইছা না গম পাইছো আমাৰ এই থুপি মই চিনি চাওঁ, চবেই চিনি পায় দুনিয়াৰ মিয়া না ভাল এই মিয়া গিলে কি চিনি পায় তই কি কৈছা মোক যি চেলফি উঠব মিয়া গিলা কেনে গন বিৰি গন সেই এইটো মোৰ পতি কে মাতে এই নাম না তাক মই এই মই কবাৰ জুতক কবাৰ নাই ইবে মাতলি এই বাসা কি হ'ব দে পাৰ নেকি তই মাতছো তাক মাত তই হে মাত তাক বৈ যা মই যি টিকটক ইউটিউব যে কৰো তহঁতে গম পাইছা না মই যেতিয়া গুচু কথা পাই নহয় যাব তেতিয়াও মই ভিডিঅ' বনাই ডাইৰেক্ট একদম তেতিয়া গম পাই নাই আমাৰ তিৰি কালি চাই আছে তোৰ গু মানে কি পাই না মই ভাবছো মই এতিয়া ডাইৰেক্ট এতিয়া কি লথেৰি মদা সদি কিনে আনছি চাও যো গু এই পিলু ভাগল পিলপিলি আছে ইৰ কেনকে থাকে তুই অলপ ভালকে থাক নাম ৰাখে এতিয়া কি বাকি আছে তাক মান না মই ভাবছো কি মুখখনৰ ফিৰফিৰে ভাত এটা ওলাই আছে মানে কি হৈ বাছ অ দাঁতৰ ফাকে দি ফিৰফিৰে বতা এটা আহি আছে কেনে গন তাক আছে কি মোৰ গন্ধে আপোনাৰ মুখৰ বাল মই জাঙা যি মই তিৰি চলি কথা কান্দি আছে ঘৰ ব্লক কৰিব লাগে বুলি কি বেয়া চলতি মাৰছি মই জাঙা যি এক কৰি আজি ইমান কিবা এটা কংকে ৰাইজো কক হয় যি দৰ্শক মন্দিৰ আজি ইমান অনুষ্ঠানটো সামৰণি মাৰিব ওলাইছো ধন্যবাদ নমস্কাৰ দি কিবা নমস্কাৰ বৌদি দিছো পইচা আছে অলপ নেজাগে কিবা অলপ দি আমি জাঙা কৰো কেনকে দিছে আৰু মিছা তই মোৰ ইউটিউবাৰ ভালকে নাছি তই মিছা মোৰ টিকটকৰ কাম নাই দা মই মেখলা পিন্ধি কৈছো আৰু তাক কি লাগে তাৰলে মেখলা বুলি কুকুৰি লৈ গেলা হাতে শিকিয়া ক'ব নাগে ন এখন সেইগিলা কৈছা দি জ্ঞান 10 টকা 10 টকা দিমাই দকে হা জলদি চালি যাং তো আমি উঠ জো মাত
হেই শান্তা হাত নমস্কাৰ নমস্কাৰ আমাৰ চেনেলটো বহুত দিন বন্ধ হৈছিল আপোনালোকে যদি অলপ সহায় কৰে আমাৰ চেনেলটো আৰু আগুৱাই যাব বুলি ভাবিছোঁ যদি ভিডিঅ'বোৰ ভাল লাগে আমাৰ তেতিয়াহ'লে আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব আমি বহুত কষ্ট কৰিছোঁ কিন্তু ঘৰতে যি আটা এই কাউৰ মাখাৰ ভিডিঅ' কৰিবি দে এই বাহঁতৰ ষ্টুডিঅ' উঠি আনিছোঁ আমি তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে যদি ভিডিঅ'টো আমাৰ ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট সকলো কিন্তু কৰি দিব আপোনালোকে শ্বেয়াৰটো কৰি দিব কিন্তু বেলেগ নহ'লে ধন্যবাদ জয় অসম